তো নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত সন্ধিৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকৈ চাই যাবা। প্ৰথম, সন্ধি কাক বুলি কোৱা হয়? সন্ধি উত্তৰ, সন্ধি হ'ল দুটা শব্দ জোৰা লগোৱা এটা উপায়। অৰ্থাৎ দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয় শব্দৰ আদি বৰ্ণৰ মাজৰ মিলন ঘটি এটা শব্দ হয়, তাক সন্ধি বুলি কোৱা হয়। যেনে শুভ যোগ ইচ্ছা, শুভেচ্ছা। তাৰ পিছৰ পইণ্টটো হৈছে সন্ধি কেইবিধ আৰু কি কি, সূত্ৰ লিখি উদাহৰণ দিয়া। উত্তৰটো হ'ব, সন্ধি হৈছে তিনি প্ৰকাৰৰ, যেনে ব্যঞ্জন সন্ধি, স্বৰ সন্ধি আৰু বিসৰ্গ সন্ধি। এতিয়া ব্যঞ্জন সন্ধি কাক বুলি কোৱা হয়? ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা স্বৰ বৰ্ণৰ মিলন ঘটিলে তাক ব্যঞ্জন সন্ধি বুলি কোৱা হয়। অৰ্থাৎ ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা স্বৰ বৰ্ণৰ যদি মিলন ঘটি যি সন্ধি হয় তাক কোৱা হয় ব্যঞ্জন সন্ধি। উদাহৰণ হিচাপে উৎ যোগ ছেদ, উচ্ছেদ, দিগ যোগ অন্ত, দিগন্ত। ঠিক তেনেকৈ স্বৰ সন্ধি কাক বুলি কোৱা হয়? স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন ঘটিলে তাক স্বৰ সন্ধি বুলি কোৱা হয়। উদাহৰণস্বৰূপে নীল যোগ অচল, নীলাচল। তাৰপিছত বিসৰ্গ সন্ধি। ব্যঞ্জন বৰ্ণ অথবা স্বৰ বৰ্ণৰ লগত বিসৰ্গৰ সন্ধি হ'লে তাক বিসৰ্গ সন্ধি বুলি কোৱা হয়। অৰ্থাৎ যদি স্বৰ বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ পিছত যদি এনেকুৱা ধৰণে বিসৰ্গ থাকে আৰু দুইটা বৰ্ণৰ যদি মিলন ঘটে আৰু তাৰপিছত যি সন্ধি গঠন হ'ব তাক কোৱা হয় বিসৰ্গ সন্ধি। উদাহৰণস্বৰূপে নমঃ যোগকাৰ, নমস্কাৰ। এতিয়া তলত কিছুমান উদাহৰণ দেখুওৱা হৈছে, তো ধুনীয়াকৈ চাই ল'বা। যথা যোগ উচিত, যথোচিত, বহিযোগকাৰ, বহিষ্কাৰ, প্ৰাক যোগ ঐতিহাসিক, প্ৰাগ ঐতিহাসিক, উৎ যোগ উপৰি, তৎযোগ উপৰি, তদুপৰি, সমযোগ বেশ, সমাবেশ, আলম যোগকাৰ, অলংকাৰ, নিহ যোগ অৰ্থক, নিৰৰ্থক, তত্ত্ব যোগ অৱধান, তত্ত্বাৱধান, উদ্যোগ নতি, উন্নতি। তো এইখিনিয়ে আছিল সাধাৰণ সন্ধি। ভালদৰে চাই ল'বা। ইয়াৰ পৰা 100% ক্লাছ 9ৰ ফাইনেল এক্সাম, ক্লাছ 10ৰ ফাইনেল এক্সাম নাইবা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো ইয়াৰ পৰা 100% আহিব। তো আজিলৈ ইমানেই, ধন্যবাদ।